নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষক দিৱস দিনাখন বিদ্যালয় বা মহাবিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষক দিৱস উপলক্ষে দুই এষাৰ কথা ক'বলৈ দিয়ে। দেখা যায় বহু ছাত্ৰ-ছাত্ৰীয়ে ক'ব নোৱাৰে, ফলত লাজ পাবলগীয়া হয়। সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ উপকৃত হ'ব। বলক আৰম্ভ কৰোঁ। শ্ৰদ্ধেয় শিক্ষক শিক্ষাগণ আৰু মৰমৰ বন্ধু-বান্ধৱীসকল, প্ৰথমতে মই আপোনালোকক এটা সুখী দিনৰ শুভেচ্ছা জনাইছোঁ। আজি আমি ইয়াত এক বিশেষ দিন উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। ৫ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মহোদয়ৰ জন্মদিন। তেওঁ এজন মহান দাৰ্শনিক, শিক্ষাবিদ আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতি গভীৰ। তেওঁ কৈছিল, শিক্ষকসকল সদায় সন্মান কৰিব লাগিব, কাৰণ শিক্ষক নহ'লে সমাজ অগ্ৰগতি কৰিব নোৱাৰে। শিক্ষকসকলে আমাৰ জীৱনৰ পথ প্ৰদৰ্শক। তেওঁলোকে আমাৰ মনোবৃত্তি গঢ়ি তোলে, সপোনৰ পথ দেখুৱায় আৰু সঠিক দিশত আগবাঢ়িবলৈ সহায় কৰে। এজন ডক্তৰে ৰোগ সৰায়, কিন্তু এজন শিক্ষকে সম্পূৰ্ণ জাতিটোকে হৰাই তোলে। সেইকাৰণে আজিৰ দিনটোত আমি আমাৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীক গভীৰ সন্মান জনাওঁ। তেওঁলোকক শ্ৰম, ত্যাগ আৰু মৰমে আমাৰ জীৱনক আলোকিত কৰি তোলে। অন্তত মই ক'ব খুজিছোঁ, শিক্ষক ছাৰ, মেম, আপোনালোকৰ উপদেশ আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপদেশ। আমি সদায় আপোনালোকক সন্মান কৰি থাকিম। ধন্যবাদ। আশা কৰোঁ শিক্ষক দিৱস দিনাখন বিদ্যালয় বা মহাবিদ্যালয়খনত এই ভিডিঅ'টোত কোৱা কথাখিনি বক্তৃতা হিচাপে দিলে সকলো ছাত্ৰ-ছাত্ৰীয়ে হাত চাপৰি দিবলৈ বাধ্য হ'ব আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰশংসা কৰিবলৈ বাধ্য